আজি অৰুণাচল আহি থাকোঁতে ৰাস্তাত গাহৰি আৰু লাই দেখি ৰ'ব নোৱাৰি আপোনালোকলৈ লৈ আহিলোঁ গাহৰি আৰু লাই ৰেচিপিটো। চাওকচোন গাহৰিৰ পিচকেইটা, আৰু লগত আনিছোঁ লাই আৰু এয়া কণ বিলাহী। পিঁয়াজখিনি ভালকৈ কাটি লৈ লগত আদা নহৰু পেষ্ট, নিমখ, হালধি, গৰম মছলা আৰু কাশ্মীৰী লাল। কেৰাহী গৰম হোৱাৰ পাছতেই তাত দি দিলোঁ গাহৰিখিনি। গাহৰিখিনিৰ পৰা যি তেল ওলাইছে সেয়া অসমৰ গাহৰিৰ পৰা মই খুব কমেই দেখা পাইছোঁ। আৰু তেলখিনি ভালকৈ ওলাই যেতিয়া উতলিছে তাত দি দিছোঁ কাটা পিঁয়াজ আৰু কাটা বিলাহীখিনি। আজি অৰুণাচল আহি থাকোঁতে ৰাস্তাত দেখিয়ে ভাবিলোঁ যে আপোনালোকক এই ৰেচিপিটো বহুত দিনৰ পৰা ট্ৰাই কৰি আছিলোঁ মই লাই গাহৰি দেখুৱাম বুলি। বৰ্তমান মোৰ ঘৰ নগাঁৱত। মই নগাঁৱত লাই খুব ভাল লাইটো পোৱা নাছিলোঁ। আজি অৰুণাচল আহি দেখি ভাবিলোঁ আপোনালোকক লাই গাহৰি ৰেচিপিটো দিবই লাগিব। ভালকৈ পিঁয়াজ বিলাহী দি গাহৰিখিনি অলপ ভাজি লৈ তেলখিনি আৰু অকণ ওলোৱাৰ পিছত তাত দি দিলোঁ নিমখ, হালধি আৰু কাশ্মীৰী লাল। ভালকৈ মিক্স কৰি ল'লোঁ। এতিয়া আৰু ভাজিম। ভাজি গাহৰিৰ তেল উলিয়াই দিম। অকণমানো পানী ইউজ নকৰাকৈ আপোনালোকে চাওকচোন ৰাইজ, কি ধুনীয়া এটা টেক্সচাৰ আপোনালোকে দেখিবলৈ পাব। অলপ ভাজ খোৱাৰ পিছতে তাত দি দিলোঁ আদা নহৰু পেষ্টখিনি আৰু ভালকৈ লৰফৰ কৰি ধুনীয়াকৈ অৰুণাচলৰ ৱেডাৰৰ লগত মিলাই যি টেক্সচাৰ আনিব লাগে আজি আনি দেখাবলৈ চেষ্টা কৰিছোঁ। চাওক ৰাইজ, কি ধুনীয়া হৈছে। গাহৰিৰ পিচ চাওক, গাহৰিৰ পৰা যি তেল ওলাইছে সেইটো চাওক। ভালকৈ তেল ওলোৱাৰ পাছতে তাত দি দিলোঁ সেই ফ্ৰেছ যি লাই আনিছিলোঁ ৰাইজ। সেই লাইখিনি দি দিছোঁ। আপোনালোকে লাই দেখিছেনে কিমান যে ধুনীয়া লাই। সেই লাইখিনি দি দিয়াৰ পিছত এতিয়া যেতিয়া মিক্স কৰিছোঁ আপোনালোকে কালাৰটো চাওক, কি এটা ধুনীয়া টেক্সচাৰ, কি এটা ধুনীয়া কালাৰ। আৰু টেষ্টটো মই নিজে বনাই থাকোঁতেও মই ৰখিব পৰা নাই যে কেতিয়া খাওঁ লাগিছে। ভালকৈ লাইখিনি মিক্স কৰি ঢাকি তাৰপিছত ওলোৱাৰ পিছত এয়া হৈ গ'ল গাহৰি অলমষ্ট ৰেডি। আপোনালোকে নিজে দেখিয়ে আছে। আপোনালোকে নিজে চাই পেলাই কওক গাহৰি ৰেডি হৈছেনে নাই। আপোনালোকক খাবলৈ মন গৈছেনে নাই কমেণ্টত জনাবলৈ নাপাহৰিব। ট্ৰাই কৰি চাওক, একদম ইজি ৰেচিপি। এতিয়া ওপৰত দি দিলোঁ গৰম মছলাই লাষ্ট আইটেম। গৰম মছলা দি ভালকৈ মিক্স কৰি ধুনীয়াকৈ ভাত আৰু চালাডৰ লগত ৰাইচ মাৰি দিছোঁ বুলিয়ে কৈছোঁ, কাৰণ ভাল হোৱা বস্তুটো সদায় আমি মাৰিয়ে দিওঁ। পিচ চাওক, লাই হওক, গাহৰি হওক বা তাৰ পৰা ওলোৱা তেলেই হওক, কি সুন্দৰ। এয়া চাওক, ছাৰ্ভ কৰিছোঁ। মাহঁতো আহিছিলে, মাহঁতেও খাইছে, ৱাইফো আহিছিলে, তেখেতেও খাইছে, দাদা বৌহঁতো আহিছিলে, খাই চবেই খালি শলাগিছে। চাওক কি সুন্দৰ হৈছে। ঠিক আছে, আজিলৈ বাই বাই। এতিয়া অৰুণাচলৰ পৰা বিদায়।